মানে কিবা এটা কওক মানে কেনেকুৱা লাগিছে আজি আহি না আহি ভাল লাগিছে তোমাৰ চুলিডাল বেয়া লাগিছে মোৰ চুলিকেইডাল মানে মোৰ চুলিকেইডাল তেনেকুৱা বাইদেউ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মানে আমাৰ স্কুলত এটা বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ লাষ্ট দিন কাৰণে আজি কি হ'ব আপোনালোকক চব দেখাম। ইয়াত চব আছে চাই লওক। কিবা এটা কোৱা আজি মানে ইয়াত কি হ'ব এনেই? আজি মানে ইয়াত আমাৰ ভেকচিন প্ৰতিযোগিতা আছে মানে শেষ আৰু আজি শেষ হ'ব এইটোৱে আছে। হয় আজি মানে আজিয়ে লাষ্ট ফিনিচিং হ'ব মানে চব। এইজন আমাৰ খাতানাক টেকন'লজি মেন এইজন আমাৰ মাষ্টৰ, এইজন আমাৰ ছাৰ, এইজন আমাৰ বেলেগ, এইজন আমাৰ আমাৰ ইয়াত পুৰা জয়মতী শাস্তি দি আছে ইয়াত পুৰা। ৰ'বা এক মিনিট গম পানী ঐ জয়মতীৰ লগত কোন সোমালে? ঐ জয়মতীৰ লগত তোমাক কিয় ঠকালে? চুলি কাটো মাৰি দিলা সেইকাৰণে বাইদেউ ঠকাই থৈছে। আমাৰ মাষ্টৰনী বাইদেউ এই আমাৰ চুলিটো ভালকে মানে বেলেগকে কাটিবলৈ কৈছিলে এৰেঞ্জাৰ কাটিবৰ কাৰণে হয়। সিহঁতৰ চুলি কাটৰ বিষয়ে সিহঁতক চুলি কাটটো বেয়া হৈছে কাৰণে সিহঁতক আঁঠুকাই থৈ দিছে। বাইদেউ আঁঠুকাই থৈ দিছে চুলি কাটৰ বিষয়ে সিহঁতক দুটাক আঁঠুকাই থৈ দিছে। আমাৰ শ্ৰীকৃষ্ণ আমাৰ স্বৰ্গৰ পৰী এইজনী স্বৰ্গৰ পৰী আমাৰ দেখিব পাইছে। এইবিলাক কৃষ্ণ স্বৰ্গৰ পৰীৰ লগত এতিয়া কৰিব কিবা কিবি কথা চথা পাতিব আৰু কৃষ্ণ পলালে স্বৰ্গৰ পৰীক দেখি। এইফালে জয়মতী শাস্ত্ৰী পুৰা এয়া গৰম পানী বনাই লৈছে। গৰম পানী আৰু এজন আমাৰ অংক মাষ্টৰ ছাৰক আমি লগ কৰিম। এইজন আমাৰ অংক মাষ্টৰ ছাৰ, তেখেতে অলপ ছাত্ৰ ছাত্ৰী বহীবিলাক চাই আছে আৰু এইফালে ছাত্ৰ ছাত্ৰী বহি আছে। পুৰণা অংক দি আছে ছাৰে, ধুনীয়াকৈ পঢ়াই আছে। আমাৰ ইয়াত একদম পঢ়িব নোৱাৰা কাৰণে আঁঠুকাই থৈ দিছে। 2 ঘণ্টা আঁঠুকাৰ পাছত তেখেতে বহিব পাইছে এই জেগা। ঠিকে আছে, পানিচমেণ্টটো ধুনীয়া আছে। তো ইয়াত ভেকচিনবিলাক দেখি কেনেকুৱা লাগিছে? জুই ক'বই নোৱাৰে। এইফালে জয়মতী শাস্ত্ৰী, এইফালে মাষ্টৰনী পঢ়িয়া। ইয়াত মানে ধুনীয়া বহুতো পাব। ধুনীয়া দেই এইবিলাক দেই বিয়া পাতিব। বিয়া হৈ আছে, বিয়া হোৱা ছোৱালী। গাখীৰটো তুমি ভালে বেয়া চেক মানে কিবা এটা কওক মানে কেনেকুৱা লাগিছে আজি আহি? না আহি ভাল লাগিছে তোমাৰ চুলিডাল বেয়া লাগিছে মোৰ চুলিকেইডাল মানে মোৰ চুলিকেইডাল তেনেকুৱাই বাইদেউ তেনেকুৱা কি ক'ব? মানে মোৰ চুলিকেইডাল এনেকুৱা কি ক'ব? কাটিম লাহে পৰীক্ষা আগতে কাটিম। আহিছিলে সেইদিনা তুমি বিয়াৰ কাৰণে সন্মতি হৈছিলে নেকি? যিদিনা ল'ৰাটো আহিছিলে সেইদিনা তুমি মানে তোমাৰ সিদ্ধান্ত লৈছা তুমি ল'ৰা নোচোৱাকৈ সিদ্ধান্ত লোৱা নাই? ল'ৰাটো প্ৰথম দিনা আহোঁতে তুমি বিয়াৰ ডিচিজন লৈছিলা নেকি? নাই লোৱা। দুদিনমান তুমি ল'ৰাটোৰ লগত আলাপ আলোচনা কৰাৰ পিছত প্ৰথম দিনা আহোঁতে তুমি সিদ্ধান্ত লোৱা নাই। সেইটো ভাল কথা। প্ৰথম দিনা তুমি সিদ্ধান্ত লোৱা নাই। আৰু পইচা খালা পা বাইদেউ আঁঠুকাই থৈ দিছে ইয়াত।
তোমালোক কি কুৰাজ গাবলৈ আহিছো তোমালোক আমি একে আৰু হেতি গাবলৈ আহিছো কুৰাজ গাবলৈ মতলব মানে আমাৰ ইয়াত এখন সভা হ'ব হয়। সভাত আমি সভা আৰম্ভণিত এটি গীত গাম আই চি তুমি কি ক'বলৈ আহিছা মানে বৰগীতটা গাম কাপোৰ বেগত আছে তই গাখীৰ চাখীৰ খাই বৰগীত গাবা নি গাখীৰ গৰম কৰিবলৈ আছে গাখীৰ গৰম কৰিবলৈ আছে অঁ মানে বগা জাতীয় বস্তু মানে ল'ব আমাৰ কইনাহঁতো আছে কইনাহঁত তুমি ক'লৈ বিয়া হ'লা মই ধেমাজিলে ধেমাল তুমি ক'লৈ বিয়া হ'লা গুৱাহাটীলে তুমি গহপুৰ গহপুৰ হাজবেণ্ডে কি কয় কি কয় পুলিচ কয় পুলিচ কয় তোমাৰ হাজবেণ্ডে কি কয় পাইলেট তোমাৰ হাজবেণ্ডে কি কয় ডক্টৰ কয় তুমি মানে একেবাৰে পৰীৰ লগত এয়া কৃষ্ণ লীলা পৰীৰ লগত লীলা কৰিবলৈ আহিছা চিনাকি হৈছা চিনাকি হ'লে তোমাৰ প্ৰথমতে ল'ৰাটোৱে ক'লে তোমাক ভাল পাওঁ বুলি তুমি ক'লা ল'ৰাটোৱে ক'লে ন ল'ৰাটোৱে কোৱাৰ পিছত তুমি লগে লগে ৰিপ্লাই দিছিলা নেকি এনচাৰ দিছিলা পাইলট কৰে পাইলট ঘৰত আহি তুমি কথাই ক'লা ঘৰত ল'ৰাটো চাইছিলা নেকি ঘৰ মানুহ আহিছিলে লগত চাবলৈ তোমালোকৰ ঘৰৰ মানে ল'ৰাটো চাইছিলা নাই চাইছিলে ল'ৰাটো তোমালোকৰ ঘৰ মানে চইচ কৰিছিল ন তুমি ঘৰৰ মানুহে মানে তেতিয়া খুব সুন্দৰ হৈছিল লাচিত বৰফুকন আমাৰ লাচিত বৰফুকনৰ হেংদাংখন ওপৰলৈ আছিলে আৰু যে আজি লাচিতৰ হেংদাংখন যে মাটি পালে আছে আজি লাচিতৰ হেংদাংখন তলমুৱা হৈ আছে আৰু কেইজন ছাৰ যুদ্ধ কৰি আছো যুদ্ধ কৰি হেংদাং তললৈ গুচি গৈছা ন ছাৰ যোৱা নাই তাৰমানে আমাৰ লাচিতৰ হেংদাং তললৈ যাওঁতে আমাৰ ঘৰৰ নহয় 10,000 সৈন্য মৰাৰ কাৰণে 10,000 সৈন্য মাৰি তুমি আৰু কিমান মাৰিম কি হৈ আছিলে মানে কেনেকুৱা লাগিছে আহি জুই লাগিছে কি কম আৰু ইয়াত মানে চব ল'ৰা ছোৱালী ভিৰ হৈ গৈছে কোনোবা কিবা কিবি এহেঁতি এনে টাৱাৰ দিবলৈ আহিছে দেই টাৱাৰ দিবলৈ আহিছে আৰু মানে ইয়াৰ চলো গাইজ ভিডিঅ'টো আজিলৈ ইমানে আছিল